নমস্কাৰ। সহজলভ্য বন দৰৱৰ গুণ নামৰ কিতাপখনি অসমীয়া ভাষাত প্ৰকাশিত কিতাপৰ ভিতৰত বিক্ৰীৰ অভিলেখ সৃষ্টি কৰিছে বুলি জানিব পাৰি অতিশয় সুখী হৈছোঁ। বিশেষকৈ এই কিতাপত উল্লেখ কৰা বন দৰৱৰ ব্যৱহাৰ কৰি সৰু বৰ বিভিন্ন ৰোগৰ পৰা আৰোগ্য লাভ কৰিবলৈ সক্ষম হোৱাৰ সন্দৰ্ভত জাপে জাপে চিঠি পত্ৰ আৰু মোবাইল ফোনৰ জৰিয়তে অনেক লোকৰ পৰা সুখবৰ পাই আহিছোঁ। এই সকলোটিলৈকে শ্ৰদ্ধাৰ সহকাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এই সংস্কৰণৰ নতুনকৈ দুই এটা প্ৰমাণিক বন দৰৱৰ সন্নিৱিষ্ট কৰা হৈছে। অসমীয়া বহু প্ৰৱাসী লোকে এই কিতাপৰ পৰা উপকৃত হোৱা বুলি দেশে বিদেশৰ পৰা জানিবলৈ দিয়াত আনন্দিত হৈছোঁ আৰু এখেতলোকক আন্তৰিক ধন্যবাদ যাচিছোঁ। সহজলভ্য বন দৰৱৰ গুণ কিতাপখনি প্ৰকাশৰ ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে যদিও ইয়াৰ জনপ্ৰিয়তা আৰু চাহিদা আৰু গুণে কৰ্ম হোৱা নাই, বৰং বৃদ্ধিহে হৈছে। এয়া ব্যক্তিগত আৰু জনস্বাস্থ্য সুৰক্ষাৰ বাবে নিশ্চয় সুখবৰ বুলি ভাবিব পাৰোঁ। এই গ্ৰন্থখনি লিখিবলৈ উদগনি যোগোৱা শ্ৰীযুত ক্ষীৰোদ কুমাৰ গোস্বামীৰ লগতে প্ৰকাশক বিতৰক আৰু পাঠকৰ সমাজৰ ওচৰত চিৰকৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। পূৰ্বৰ দৰে এই নতুন সংস্কৰণটিও পাঠক সমাজে আন্তৰিকতাৰে গ্ৰহণ কৰি আমাক দুগুণ উৎসাহিত কৰিব বুলি আশা কৰিলোঁ। যদিহে আপোনালোকে আমাৰ এই সহজলভ্য বন দৰৱৰ গুণ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, লগতে কাষত থকা ঘণ্টা বটনটো টিপি অলত ক্লিক কৰি ৰাখিব। বলক এতিয়া আমি মেইন ভিডিঅ'লৈ আগবাঢ়োঁ। এই ৰোগৰ লক্ষণবোৰ হ'ল ঘনাই ঘনাই বা এবাৰ পনীয়া শৌচ হয়, পেটৰ বিষ হয়, প্ৰায় বমি হয়, শৌচ বগা আৰু বৰ দুৰ্গন্ধ হয় আৰু ৰোগী লাহে লাহে দুৰ্বল হয় আৰু শৰীৰটো ঠাণ্ডা হৈ যায়, অধিক পিয়াহ লাগে আৰু ছালৰ চিতাপতা নাথাকে আৰু শিশু হ'লে শিশুৰ তালু কিছুমান বহি যায়। এই বেমাৰকেইটা প্ৰায়ভাগ মানুহৰ হৈ থাকে আৰু আমি ঘপককৈ বা ফাৰ্মাচী বা হস্পিটেল বা আমি চিধাই দৌৰি যাওঁ আৰু টেবলেট পাওঁ, বিভিন্ন চিকিৎসা কৰিম। কিন্তু এই বেমাৰকেইটা সদ্যহতে আমি ঘৰতে থলুৱা যিবোৰ বন দৰৱ সেইবোৰ খাই আমি ঠিক কৰিব পাৰোঁ আৰু একেবাৰে জনি মৰি যাব। আৰু এই ৰোগৰ কাৰণসমূহ কি কাৰণে হয়, যেনেকৈ অধিক ভোজন কৰিলে, হজম শক্তিহীন, খাদ্য বস্তু ভালকৈ চুবাই নোখোৱাৰ কাৰণে হয়, কেঁচা বস্তু অধিক খোৱা হয় আৰু বিৰুদ্ধ আৰু নিষিদ্ধ ভোজন কৰা, অপৰিষ্কাৰ পানী বা খাদ্য খোৱা, হাইজা বা কৃমি আদিত অধিক বৰফ খোৱা, মানুহ ফ্ৰিজিং বস্তু কিছুমান খোৱা আৰু কিছুমান মানসিক অশান্তিও প্ৰদূষ হয়, অনিদ্ৰা আদি হ'লেও এই ৰোগ বেছিকৈ হয়। এতিয়া ইয়াৰ ঔষধবোৰ আপোনালোকক এক নম্বৰত কৈ যাম। আধা কাপ গৰম পানীত এচামুচ আদাৰ ৰস দি খালে ই উপকাৰ। আৰু 2 নম্বৰত 5টা শুকান আমলখিক গুড়ি কৰি তাত ক'লা নিমখ মিহলাই ঠাণ্ডা পানীৰ সৈতে খালে ৰোগটো ভাল হয়। আৰু 3 নম্বৰত আধা কাপ মিঠা আমৰ ৰসত 25 গ্ৰাম দৈ আৰু আদাৰ ৰস এচামুচ মিহলাই দিনে দুবাৰকৈ খালে এই পেট চলা ৰোগ আৰোগ্য সোনকালে হয়। আৰু 4 নম্বৰত 3টা মধুৰি আগ, যিটো কয় মধুৰি আগ আমি কুঁহ বুলি কয়, মধুৰি কুঁহ দিনে দুবাৰকৈ 2 দিন খালে পেট চলা ৰোগ ভাল হয়। এইটোতো সকলোৱে জানেই, মধুৰি আগটো বহুত ভাল বস্তু। আৰু 5 নম্বৰত 5টা তেঁতেলী গুটি পটাত পিচি গুড়ি কৰি তাত 4 গ্ৰাম মাখন মিহলাই দিনে দুবাৰকৈ কেইদিনমান ব্যৱহাৰ কৰিলে ৰোগী ভাল হয়। আৰু 6 নম্বৰত পিপলি গছৰ ছালৰ 10 মিলিগ্ৰাম ৰসৰ লগত সমপৰিমাণৰ মিশ্ৰি চেনি মিহলাই তাক পিহি পানীৰ লগত দিনে দুবাৰকৈ খালে পেট চলা ৰোগত বা তেজৰ পৰা ৰোগীয়ে খালে তেজৰ পৰা বন্ধ হয়। আৰু ৰাতি শোৱাৰ আগতে মুখত কেঁচা ধনিয়াৰ পাত লৈ চুহি থাকিলে উপকাৰ। ধনিয়া পাতৰ ৰসত ক'লা নিমখ মিহলি কৰি খালে ৰোগীয়ে যথেষ্ট আৰাম পায়। আৰু যেনেকৈ 8 নম্বৰত সুমথিৰা টেঙাৰ ৰস আধা কাপৰ লগত ছাগলী গাখীৰ 10 চামুচ মিহলাই খোৱালে সৰু ল'ৰা ছোৱালী পেট চলা ৰোগটো সহজে ভাল হয়। আমাৰ মানুহবিলাকে প্ৰায়ভাগে অধিক ভোজন কৰে বা অধিক ভোজনৰ কাৰণে পেট চলা হ'লে 2টা গোল নেমুৰ ৰসত
অলপ পানী মিহলাই খাব লাগে আৰু এটা পকা বেল হাঁহ দৈৰ লগত মিহলাই খালে উপকাৰ হয় আৰু হতমূলৰ আলুৰ ৰস 25 মিলিগ্ৰাম আৰু 1 চামুচ মৌ মিহলি কৰি দিনে দুবাৰকৈ খাব লাগে আৰু নাৰীৰ চাৰিওফালে 3 বা 4টা আমলখি খুন্দি প্ৰলেপ দিব লাগে নাৰী যেটো আমাৰ পেটৰ নাৰী আৰু 5-6টা হিলিখা সমৰিমানৰ পিপলি খুন্দি একেলগে খোৱা ভাল 5-6 খিলা জামুৰ পাত খুন্দি তাৰ ৰসত অলপ ছাগলী গাখীৰ মিহলাই দিনে দুবাৰকৈ খোৱালে সৰু ল'ৰা-ছোৱালী পেট চলা ৰোগ সহজে ভাল হয় আৰু আমলখি খুন্দি নাৰী যেটো আমাৰ পেটৰ নাৰী চাৰিওফালে দি মাজত আদা এডোখৰ খুন্দি ৰাখিলে অতিসাৰ ৰোগে সহজে আৰোগ্য হয় আৰু ভীমকল আৰু দৈ পিটিকা কৰি খাব লাগে আৰু হিলিখা আৰু পিপলি সমৰিমাণৰ লৈ 100 গ্ৰাম পানীত গৰম কৰি খাব লাগে আৰু যেনেকৈ ভাল বস্তু এটা আছে কুমলীয়া কাজি নেমু এটা জুইত পুৰি তাত সামান্য নিমখ আৰু মিঠাতেল দি পিটিকা কৰি খুৱাব লাগে আৰু ধপা তিতাৰ কুহ 9টা প্লাছ 21টা মান 20-21টা মান জালুক পিহি খুৱাব লাগে আৰু 2 চামুচ পদিনাৰ ৰসত অলপ মৌ দি খুৱাব লাগে আৰু ভীমকল কলডিলৰ ৰস প্ৰায় আধা কাপ মান খালে ভাল হয় এইবোৰ খালে আপোনালোকে যদি ইয়াৰ ভিতৰৰ কেইটামান ব্যৱহাৰ কৰে তেনেহলে এই বেমাৰবোৰ সকলো আৰু এটা কি খালে ভাল হয় আপোনালোকক কম ভেদাইলতা পালেং শাক চিৰতা তিতা মহানিমৰ পাত টেঙেচি টেঙা ডালিম মানিমুনি খেজুৰি অমিতা আঠা মধুৰি কুঁহি পাত মাটি কান্দুৰি টুবুকি লতাৰ শিপাৰ ৰস সৰু মাছৰ জোল অমৰা আদাৰ কাঠ পথ্য পৰিষ্কাৰ বা পানী বা নেমু পানী যথেষ্ট পৰিমাণে খাব লাগে ডাঠ নাৰিকলৰ পানী দাইল সিজোৱা পানী এইবোৰ খাবলৈ আৰু কি বস্তু আপোনালোকে খাব নালাগে এই বেমাৰটো বেছিকৈ থাকিলে নাৰিকলৰ বগৰী উৰহি তিয়হ বেঙেনা আলু লাউ কোমোৰা জ্বলা পোৰা বস্তু খাব নালাগে অপৰিষ্কাৰ মানে পানী খাব নালাগে জলকীয়া মছলা আদি সহজে হজম নোহোৱা বস্তু এইবোৰ খোৱা বেয়া খাব নালাগে ঘিউত ৰন্ধা খাদ্য খোৱা একদম বেয়া আৰু চৰ্বিযুক্ত বস্তু খাব নালাগে যেনেকৈ মাছ মাংস কণী কমাই খাব লাগে আৰু এইখিনি যদি সকলো আপোনালোকে এদিনমান খোৱালে যদি বাছি খায় বাৰু ঔষধখিনি যদি খায় আপোনালোকে এই ৰোগৰ পৰা একেবাৰে 100% আৰোগ্য হ'ব ভিডিঅ'টো আপোনালোকে ভালকৈ এবাৰ ভালকৈ চাই বুজিব আৰু কাৰোবাৰ যদি এনেকুৱা প্ৰব্লেম হৈ আছে আৰু এইখিনি কমপ্লিট আপোনালোকে কেইটামান খাওক আৰু খোৱা খাদ্যবোৰ কোনখিনি খাব লাগে আৰু কোনখিনি খাব নালাগে আপোনালোকক শেষত ক'লোঁ আপোনালোকে ভালকৈ বুজি আৰু ট্ৰাই কৰক আশা ৰাখিছোঁ নিশ্চয় ভিডিঅ'টো ভাল পাব আৰু ভাল পালে সকলোলৈ শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আগন্তুক এনেকুৱা বহুত ভিডিঅ' আপোনালোকে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ